সকলোৰে কেনে খবৰ ৰাখা নিশ্চয় পালে মই উন্নত ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। তো গাইছ এই পাগলাটোৰ কথা বাদ দিয়ক। তো বহুত দিন ভিডিঅ' বনাইছিলোঁ, তো আজি ভিডিঅ'টো বনালোঁ মানে অহাকালি ঈদ। তো তাৰ বাবে মালা চালা দিছে, মই আপোনালোকক দেখুৱাই দিছোঁ। তো ভালকৈ চাই লওক আৰু ৰাতিটো লাইট চাইট দিছে, একদম কি ধুনীয়া লাগা আছে, মজা লাগিছে গাইছ। তো ভিডিঅ'টো চাই থাকক, মই আপোনালোক সম্পূৰ্ণ দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। মাদ্ৰাছাত ধুনীয়াকৈ লাইটিং মানে চৰি গাইছ, লাইটিং নহয়, এইবিলাক কাগজ চাগজ টানি দিছে আৰু এইখিনিত দিয়া নাই গাইছ। এইখিনি মানে সেইফালে মানুহ চোন নাজানে গাইছ আৰু মনটাছ দিছে। আৰু এয়া গাইছ ইছে মানে চাইকেল লৈ আহিছে, ইছে মেইন বছ গাইছ। মানে এইফালে মালা চালা যি দি আছে, মোটাৰ পৰা গাইছ 200 টকা লৈছে। কিবা মালা দিছে, এই 200 টকাৰ মালা হয় নাই। তো গাইছ মালা চালাইছে। হে মেইন কথাটো কয় নাই, আছিক আমাৰ মাজত আহি উপস্থিত হৈছে অতি জনপ্ৰিয় কণ্ঠ শিল্পী, য'ত নেকি আমাৰ মাজত উপস্থিত আহি হৈছেগৈ। তো মই আগৰ দৰে পুনৰ ভিডিঅ'টো বনাই থাকিম দিয়ক, পাগলাৰ দৰে আগৰ পাগলাৰ ৰূপ ল'ম। তো আগৰ দৰে ভিডিঅ'টো পুনৰ বনাম, আপোনালোকে এতিয়া কমেণ্ট কৰক ভিডিঅ' বনাম আগৰ দৰে লাগে নে নালাগে। তো কমেণ্ট কৰি নিশ্চয় ক'ব। তো এই সেটাতো পাগলাই গৈছে, আগে যাইছে এইটো কক যাবি হয় দোকান গবি খোলা হব 500 টকা আছে আমার দোকান হেনে দোকানের ভিতরে আহি মই গলো গোটেই কেইটাই এ চাওক গোটেই কেইটা আহি মই গলো তোর পৰা ওলাই যাও চুরি বুলি মারব নহলি। তো গাইস আমার জানে মানে রমজান মাহ চলি আছে, রমজান মাহ আজিৰ পৰা শেষ। তো মানে আজিৰ পৰা শেষ, অহাকালি ঈদ। তো আজি কালি নেক্সট ভিডিঅ' পাব। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু হে বাবু বাবু আইছা, তোৰ নাম কি? হা দাউৰে দু হে বাবু বস্তা আনছে, বস্তা আন দিয়ে, বস্তা আন লৈ আহ, বস্তা আন লৈ আহ, বস্তা আন লৈ আহ, বস্তা আন লৈ আছো, বস্তা আন লৈ আহ, বস্তা আন চলতি নাই, একদম নাই, খৰচে বেছি গৈছে একেদৰে। তো বাকী যিয়ে নহওক ভিডিঅ'টো বহুত এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈছে, তো ভিডিঅ'টো চাই থাকক। তো গাইছ এইফালে মালা চালা দিছে ধুনীয়াকৈ, এইফালে সৰু চলি কেইটামানে দিছে এইখিনি। তো এইফালে ওপৰে চুপৰে দিছে আৰু সেই আমাৰ মাদ্ৰাছাটো দিছে, য'ত নেকি তাত নামাজ পঢ়া হ'ব অহাকালি। তো আৰু আহোঁতে কি গাইছে মোক দিয়া মোৰ কথা মোৰ ক'ত দোস্ত ভিডিঅ'ৰ মানে শ্বুটিং কৰি আছোঁ আমি। চাইকেল টাইকেলতে কাপোৰ চাপোৰ নতুন কাপোৰ চাপোৰ ভৰি লৈছোঁ, মানে ঈদৰ কাপোৰ চাপোৰৰ সেনেকুৱা মানে শ্বুটিংটো হ'ব আমাৰ। তো এনেকৈ আছে কি বহি আছে আহোঁতে এই কেমেৰামেন আমাৰ কেমেৰা মোবাইল চোবাইল লৈ। তো মই এনেকৈ আহিতে মোৰ শ্বটটো শেষ হ'বই আৰু বেছি সময় নাই। তো মই এই পিছত লগ পাইছোঁ গাইছ, বাই বাই। ভিডিঅ' কৰা আমাৰ কমপ্লিট শেষ হৈ গ'ল। তো বাকী ভিডিঅ'টো এনেই নৰ্মেল আছিলে। তো যদি ভিডিঅ'টো চাব আপোনালোকৰ পূৰা ফুল মন ঘূৰি নাযাব, মন যদি আছে নহ'লে আশিকৰ চেনেলটো যদি চাব পাৰে। তো যদি ভিডিঅ'টো চাব মতে তাতে চাই কেনে ছাগলে আহিছে হা। তো চেনেলটোৰ নাম ৰাজ 99, ৰাজ RAJ তাৰপিছত 199 আছে। তো বাকী যিয়ে নহওক মোৰ চাটকেইটা ক'ত থৈছা তাকে। তো চেনে আৰু বাকী নৰ্মেল ভিডিঅ'টো বনালোঁ। তো তোৰ এই বিহাৰী তোৰ মাথা ভাঙিম, মাথা চাওক এইটো বিহাৰীৰ মাথা, চুলি তুলি একদম চাওমিন খাই লৈ, চাওমিনত কৈয়ে বেছি হৈছে ইয়াৰ। আজিকে পুৰা হেডফোন চেডফোন লৈ একদম ব্লুটুথ লৈ এজক কাণত লগাই লৈছে আৰু আকৌ মাতলি শুনিছে নাপে গাড়ীছে চুলি নাযায়গে ধুনীয়াকৈ ঈদৰ মালা চালা দি থকা হৈছে, সেই ওপৰত সেনেকৈ দি আছে, ভালকৈ দিয়া হোৱাই নাই। আৰু আমাৰ এইসকল কৰ্মচাৰীসকল ভালকৈ ধুনীয়াকৈ সজাইছে, ঠিকে আছে দে, পুৰা ভালকৈ দিবি খালি এইবিলাক চাওক, সেই ধুনীয়াকৈ সজাইছে। তো মানে এইবাৰ মানে মালা চালা দেখি আহি পুনৰ এইবাৰ বাজাৰলৈ যায় আমাৰ জাৰ্ণিটো আৰম্ভ কৰিছোঁ। পত্ৰে আমি তিনিটা আছোঁ, বাকী এটা গাইছ মুখখন দেখাব নোৱাৰোঁ, মোৰ পিঠি বলা কৰিব। তো বাকী যেনক যাই লগ পাইছোঁ, কিয় যাই আছোঁ কেনেকৈ যাই বুলি যাইছোঁ দিয়ক। গাইছ ইংলেণ্ডৰ চুলিয়ান লগা হৈছে, এইগিলা নলাও, উল্টা ফাল্টু টাইম পাছ, এইগিলা চচমা আছে ধুনীয়া, এইগিলা নলাও। বাজাৰৰ আহি পালোঁ ফাইনেলি, এনেই চালোঁ আৰু গাইছ জোৰ বস্তু তাতে আলে থৈ দিওঁ দে জাংকে দে। এইযোৰা লো নেকি, এইযোৰা কেনে লাগব গাইছ। গাইছ আমাৰ সি বেহুচ, গাইছ আমাৰ সি বেহুচ দোস্ত। এইবাৰ আমি ভি মাৰ্কেটত আহিলোঁ, চাওক ধুনীয়াকৈ শুনি ভাই গাইছ। আপোনালোকক যদি লাগে কমেণ্ট কৰি ক'ব, মই পাৰ্চেল দি দিম আপোনালোকক। এইবিলাক ধুনীয়াকৈ দোকান চোকান দিছে। আৰু সেইফালে আছে আমাৰ নামটো কি আছিলে, বাকী একো নহয় দিয়ক গাইছ।
এনে ঘূৰি ঘূৰি বৰ হৈ গৈছোঁ চাৰিফালে হৰেণ হৰেণ বান্ধি থাকাতে তো ডাইৰেক্ট ঘৰত যে লগ পাইছোঁ এতিয়া একো নকৰোঁ তো ডাইৰেক্ট ঘৰত যে লগ পাইছোঁ কি বা ভুকি আছে গাইছ পাকিস্তানৰ কথাটো নকবি দে আমাক পাকিস্তানৰ কথাটো নকবি দে নাচ এতিয়া নাচ নাচ কিয় এতিয়া সদাইছা তাৰ কথা বাদ দিয়ক মই এতিয়া ঘৰত যাওঁ অলপ পিছত আহিছোঁ এনেই ৰাতি হ'লি ভাল লাগিব তো গাইছ আমাৰ কথা সিহঁৰ কথা বাদ দিয়ক পাগলা বুলি জানে মোৰ সিহঁতে পাগলা মোৰ পাগলা আধা পাগলা তো বাদ দিয়ক মই আধা পাগলা নাই ভাই এই পাগলাকেইটা পুৰা এটা বাঢ়ি কাক মাতিছিলোঁ সেইফালে ৰাতি হৈ গ'ল লাইট চাইট দিছে ধুনীয়াকৈ চাওক একবাৰ আগুৱাই আগুৱাই যাইছোঁ চাই থাকক তো গাইছ লাইট চাইট দিছে এনেকৈ ধুনীয়াকৈ সেইটো ফচিং আশিক আৰু আগে যাই আছোঁ পুৰা ঠিক পাছফালে ঘূৰিছা অলপ তো গাইছ আগৰ সেইফালে লাইট দিছে তো আৰু আগতো আছে দেখুৱাই আছোঁ বলক এই সেই দেখিছে তো এইবাৰ তালুকে যাই আছোঁ বলে আশিক আগে আশিক মই একদম এই নলবাৰীৰ ৰাখান কৰিছে এইফালে চাওক খা খাই পালো এই নলবাৰীৰ ৰাখান কৰিছে পুৰা একদম লাইটিং কৰি পইচা অলপ মাল মেটেল খৰচ কৰিছে চাওক পুৰা আগে গিয়া আগত দেখি নাই ৰে সেউজীয়া পথাৰতো বোকা নাই এইটো সেউজীয়া লাইট তো গাইছ এইটো সেউজীয়া লাইট সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখো কত নাই মই গায়কে এইটো ভিডিঅ' ইয়াতে সামৰণি মানিছোঁ তো গাইছ আৰু কালিৰ ব্লগটো ধামাকা হ'বলৈ গৈ আছে তো কালিৰ ব্লগটোলৈকে অপেক্ষা কৰক অপেক্ষাৰ অসহ্য একো নাই আমি ফিল্ডলৈকে যাইছোঁ আমি এতিয়া তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুন গৈছে ছাবস্ক্ৰাইব কৰোঁ তো ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক তো বাকী ভিডিঅ'টো মানে অৱশেষত চাওক লাইটে গাড়ীয়ে মানুহে একদম বজা তো কালিতো জানে ঈদ তো কালিৰ ব্লগটো লৈ ইন্তজাৰ কৰক